গুড মৰ্ণিং সকলোকে। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। আমিও ভালে আছোঁ কোনো ৰকম। আৰু ইয়াৰ আমাৰ মনো শুলেই চাগে, ৰাতিপুৱাতে উঠে ন, আজি অলপ চাগে লেট কৰি উঠিছে, মই আগতে উঠিছোঁ। আৰু আমাৰ কোন কোন মোৰ পাপা मेरो बेटू मेरा जानी और আমাৰো জানে আমাৰ ধুনু আজি কি লিখিছে। মই যোৱাকালি তাক শিকালোঁ কাৰ্চিভ লেটাৰ ABCD মানে ডিলৈকে শিকালোঁ তাক। আৰু আজি আমাৰ ধুনুৱে চাইছা নেকি নেদেখাকৈ লিখিলে। মই আপোনালোকক এইখিনি ভালকৈ দেখুৱাইছোঁ। এই নেদেখাকৈ লিখিলে, মোক নেদেখাকৈ লিখি দেখি ৰাতিপুৱা ব্ৰাছ কৰিলে, উঠি ব্ৰাছ কৰি পিনে তাৰ কাহ হৈ আছে অলপমান, সেইকাৰণে মই তুলসী এইখিনি গৰম দিছোঁ, এইখিনি খুৱাম আজি মধুৰে। আৰু আমাৰ ধুনুৱে এইখিনি আজি লিখিলে, আপোনালোকক দেখুৱাই আছোঁ দেই। এয়া ABC এইখিনি আমাৰ ধুনু আজি লিখিলে ৰাতিপুৱাই পুৱাই। এই লিখি মই বনাই আছোঁ পাকঘৰত, সি লিখি মেলি মোক মাতি আছে, মম্মি দেখা দেখা দেখো দেখো মেনে কিয়া লিখা। এই ধুনীয়া লাগিছে ন, এনেকৈ মানে এবাৰ শিকালোঁ, যোৱাকালি শিকালোঁ আৰু আজি সি লিখি দিলে। পাপা কেলা সৰ জানে পৰ কেঁচা দিখতা হে কেলা কেলা ইয়ে, এইটো মই যোৱাকালিয়ে তাক মানে শিকালোঁ। অ'কে, আৰু আপোনালোকেও চাই থাকিব যে আমাৰ ভিডিঅ', আৰু চাই মেলি পিনে কেনে পায় আমাক জনাবলৈ নাপাহৰিব। আৰু এইখিনি হৈছে তুলসী পাত, আদা, গোলমৰিচ আৰু লং কেইটামান দি কিনে মই এনেকৈ গৰম কৰি দিছোঁ। আৰু এইখিনি ইয়াতে মধু দি মই এইখিনি আমাৰ ধুনুক ৰাতিপুৱা আজি খাবলৈ দিম। আজি আমি ৰাতিপুৱা বনাই আছোঁ ৰুটি। আমি খাম আজি ৰুটি গাখীৰে। এনেকৈ বনালোঁ ইয়াতে ৰুটি। আমাৰ মনুৱে গান কৰি আছে। এনেকৈ দবাই দিছোঁ আৰু দেখিছা এনেকৈ ফুলি উঠিছে। কাটি চাগে আৰু আমি আজি এনেকৈ গাখীৰত ৰুটিখিনি এনেকৈ দিছোঁ সৰু সৰুকৈ, এনেকৈ কেনেকৈ কেঁচা লগা টেষ্টি দেখিবলৈ পাইছে। আমাৰ ধুনু বেডমিণ্টন খেলি আছে, বহুত ভাল বেডমিণ্টন। আৰু মন্দিৰত আজি পূজা দিছে, ইয়াত খিচিৰি খোৱা আছে, সকলোকে মাতিছে। ইয়াত মানে বাই বাই।